হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৩ কৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ১ নম্বৰত আছে পূৰণ নেওতা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰা। ক ৩৭ হৰণ ৪ খালী ঠাইত হ'ব ৯ কাৰণ ৪ ৯ গুণ ৩৭। ৪৮ হৰণ ৬ সমান ৮ হ'ব খালী ঠাইত কাৰণ ৮ ৬ গুণ ৪৮। ৭২ হৰণ ১২ সমান খালী ঠাইত হ'ব ৬ কাৰণ ১২ ৬ গুণ ৭২। ৯১ হৰণ ১৩ সমান ৭ কাৰণ ১৩ ৭ গুণ ৯১। ৪০ পাম ৬ ৪২। ২ ৭ ৬ গুণ এতিয়া ৭ দি ৪২ক হৰণ কৰিব লাগিব। ৭ ৬ গুণ ৪২। ৯ৰে ৫ক হৰণ কৰিব নোৱাৰি, গতিকে ৫৮ লোৱা হ'ল। কিন্তু ৫৮ সম্পূৰ্ণৰূপে হৰণ নাযায়, গতিকে আমি ৫৮তকৈ সৰু সংখ্যা ৯ ৬ গুণ ৫৪ সেইটো ল'ব লাগিব। গতিকে ওপৰত ৬ ৫৪ বিয়োগ কৰিলে পাম ৫ ৮ৰ পৰা ৪ গ'লে ৪ ৪৫। এতিয়া কি সংখ্যাৰে পূৰণ কৰিলে আমি ৪৫ পাম? ৯ ৫ গুণ ৪৫, গতিকে ওপৰত ৫ হ'ব, তলত ৪৫ 0। এতেকে ভাগফল ৬৫ ভাগশেষ 0। ১৪ৰে ২ সংখ্যাটো হৰণ নাযায় কাৰণে আমি ৮টো ল'ব লাগিব। ৮টো ল'লে কিমান হ'ব? ২৮। এতিয়া ১৪ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি ২৮ পাম? ৪৮ৰে ২০৭ সম্পূৰ্ণৰূপে হৰণ নাযায় কাৰণে আমি ২০৭তকৈ সৰু সংখ্যা ল'ব লাগিব। গতিকে আমি ৪৮ পূৰণ ৪ সমান ১৯২ ৪ দিব লাগিব ইয়াতে ১৯২ বিয়োগ কৰিলে পাম ৭ৰ পৰা ২ গ'লে ৫। আকৌ আমি ৪৮ৰে ১৫৩ক হৰণ কৰিব লাগিব। গতিকে ৪৮ৰে ১৫৩ সংখ্যাও সম্পূৰ্ণৰূপে পূৰণ নাযায় কাৰণে আমি ১৫৩তকৈ সৰু সংখ্যা বাছি ল'ব লাগিব। গতিকে আমি ইয়াতে ৩ আৰু তলত ১৪০ বিয়োগ কৰিলে পাম ৬। এতিয়া ৪৮ৰে ৯৬ক হৰণ কৰিলে ২ যাব। ৪৮ ২ গুণ ৯৬। ভাগফল ৪৫ৰে ১ হৰণ নাযায়, গতিকে আমি ৪টো ল'ব লাগিব। ১৪ সংখ্যাও ৪৫ৰে হৰণ নাযায়, আকৌ আমি ৪ ল'ব লাগিব। গতিকে কিমান হ'ব? ১৪০। এতিয়া কি সংখ্যা পূৰণ কৰিলে আমি ৪৫ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি ১৪০ পাম? ৪৫ৰে
144 সংখ্যাও সম্পূৰ্ণৰূপে হৰণ নাযায় কাৰণে আমি 144তকৈ সৰু সংখ্যা 135 ল'ব লাগিব। গতিকে ওপৰত 45 পূৰণ 3 সমান 135। ওপৰত 3 তলত 135। বিয়োগ কৰিলে পাম 5। 94 সংখ্যাও সম্পূৰ্ণৰূপে হৰণ নাযায় কাৰণে আমি 94তকৈ সৰু সংখ্যা 90 ল'ব লাগিব। 45 পূৰণ 2 সমান 90। ওপৰত 2 হ'ব, তলত 90। বিয়োগ কৰিলে পাম 4, 5। তাৰপিছত 45 1 গুণ 45। ভাগশেষ 0 ল'ব লাগিব। গতিকে এক সংখ্যাটো হৰণ নাযায়, গতিকে আমি 9টো ল'ব লাগিব। 19 সংখ্যাও 68ৰে হৰণ নাযায়, আকৌ আমি 9 ল'ব লাগিব। 1 3 6 9ৰ পৰা 6 গ'লে 3, 9ৰ পৰা 3 গ'লে 6, 55। হয় 1 2 5 3 2 3 যাব। নিয় নম্বৰো আগৰ নিচিনাকৈ একে। 3 নম্বৰত আছে হৰণ কৰা আৰু হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰা। ক নম্বৰ, প্ৰথমে আমি 13ৰে 14,984 হৰণ কৰি হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰিব লাগিব। বিয়োগ কৰিলে পাম 1 9 8 4। আকৌ 13ৰে হৰণ। 13ৰে 6 সংখ্যাটো হৰণ কৰিব নোৱাৰি, গতিকে আমি 8টো ল'ব লাগিব। এতিয়া 13ৰে কি সংখ্যা পূৰণ কৰিলে আমি 68 পাম? টো ল'ব লাগিব। ওপৰত যাব 5, তলত হ'ব 65। বিয়োগ কৰিলে পাম 8ৰ পৰা 5 গ'লে 3, 34। ভাগফল 1152। ভাগশেষ 8। এতিয়া আমি হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰিবলৈ হ'লে 37 পৃষ্ঠাত দিয়া ধৰণে সমাধান উলিয়াব লাগিব। হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰিবলৈ হ'লে আমি ভাজ্য সমান 37 পৃষ্ঠা 6 নম্বৰত আছে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, এই সম্পৰ্কটো ব্যৱহাৰ কৰিব লাগিব। (243) ভাগশেষ 11।
হৰণফল শুদ্ধতা পৰীক্ষা কৰিবলৈ হ'লে আমি ভাজ্য সমান ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ সম্পৰ্কটো লিখিব লাগিব। ভাজক আছে 35, ভাগফল হ'ব 243, ভাগশেষ হ'ব 11। প্ৰথমে আমি পূৰণফলটো উলিয়াব লাগিব। আকৌ 115ৰে 462ক হৰণ কৰিব লাগিব। 4 যাব ওপৰত 60 2 9 পৰা 4 গ'লে 5 1 5 নম্বৰত আছে ছুটি নিয়মেৰে হৰণ কৰা। 6ৰে 2712ক ছুটি নিয়মেৰে হৰণ কৰিলে আমি পাম 452। সাত নম্বৰত আছে এটা হৰণ অংকৰ ভাজক 120, ভাজক দিয়া আছে 120, ভাগফল আছে 52 আৰু ভাগশেষ 35, ভাজ্য ওলাব দিছে। এতিয়া ভাজ্য ওলাবলৈ হ'লে আমি ভাজ্য ওলাবলৈ হ'লে আমি 37 পৃষ্ঠাত থকা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এই সম্পৰ্কৰ দ্বাৰা আমি ভাজ্য পোৱা যাব।
ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ। ভাজক দিয়া আছে 120 পূৰণ ভাগফল 52 যোগ ভাগশেষ 35। 120 পূৰণ 0 2 গুণ 0 2 2 গুণ 4 1 2 গুণ 2 0 10 5 6 0 4 2 6 2 4 0 যোগ 35। এতিয়া যোগ কৰিলে পাম 6 2 4 3 7 0 5 5। এতিয়া আমি ভাজ্যটো পালোঁ ভাজ্য 6275। এনচাৰ 8 নম্বৰত আছে এটা হৰণ অংকৰ ভাজ্য 10691 ভাগফল 124 আৰু ভাগশেষ 27 দিয়া আছে। গতিকে ভাজক উলিয়াব দিছে। ভাজক উলিয়াবলৈ হ'লে আমি ভাজকৰ সম্পৰ্কটো লিখিব লাগিব। ভাজকৰ সম্পৰ্কটো হ'ল ভাজক সমান ভাজ্যক বিয়োগ ভাগশেষ। ভাগফল ভাজ্য দিয়া আছে 10691 ভাগশেষ আছে 27। ভাগফল দিয়া আছে 124। ভাজক হ'ল 86। এনচাৰ দুটা সংখ্যাৰ পূৰণফল 2304 হ'লে তাৰে এটা সংখ্যা 64 হ'লে আনটো সংখ্যা কিমান হ'ব? গতিকে আমি এতিয়া 64ৰে 2304ক হৰণ কৰিব লাগিব। বাৰ 6 3 18 19 বিয়োগ কৰিলে পাম 4 8 12ৰ পৰা 384 হৰণ কৰিব লাগিব। কিমান যাব? 6 বাৰ যাব। 6 4 গুণ 24 6 6 37 37 38। গতিকে আনটো সংখ্যা হ'ব 37। 10 নম্বৰত আছে এটা সংখ্যাক 24ৰে হৰণ কৰাত ভাগফল 80 আৰু ভাগশেষ 13 পোৱা গ'ল আৰু সংখ্যাটো কিমান? ইয়াতে ভাজক দিয়া আছে 24 ভাগফল 80 ভাগশেষ 13। এতিয়া আমি ভাজ্য ওলাব লাগিব।